নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এখন নটিচ আহি পৰিছে SLRC তৰফৰ পৰা নটিচখনত লিখা আছে আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকে যিসকলে কোৱালিফাই হৈছে এপইণ্টমেণ্টৰ কাৰণে তেওঁলোকে ক'ৰ পৰা এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পাৰিব কোন সময়ৰ পৰা ডাউনলোড কৰিব লাগিব কোনটো তাৰিখৰ পৰা ডাউনলোড কৰিব লাগিব আৰু প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাৰণে এখনকৈ হেল্প ডেস্ক তেওঁলোকে মুকলি কৰিছে আৰু জয়নিং ডেটো তেওঁলোকে দি দিছে জয়নিং ডেট সকলোৰে জুনৰ 1 তাৰিখে দিছে আৰু এপইণ্টমেণ্ট ডাউনলোড কৰাৰ তাৰিখটো দিছে 12 মে অৰ্থাৎ 11 মেত যদি তেওঁলোকে এপইণ্টমেণ্ট লেটাৰসমূহ দিয়ে 12 মেত পৰা আপোনালোকে এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পাৰিব আৰু দুই এটা ডিপাৰ্টমেণ্টত 13 মেও তেওঁলোকে এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিবৰ কাৰণে দিন নিৰ্ধাৰণ কৰিছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাৰণে তেওঁলোকে হেল্প ডেস্ক মুকলি কৰিছে আৰু তাত ফোন নম্বৰ দিয়া আছে মই গোটেই পিডিএফটো আপোনালোকক মোৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তেতিয়া আপোনালোকে গোটেই কথাখিনি জানিব পাৰিব অৰ্থাৎ আপোনালোকৰ যদি কিবা অসুবিধা হয় কিবা অফিচ আপোনালোকে যদি চিনি নাপায় বা কোড কেনেকৈ জয়েন কৰিব লাগিব গোটেই কথাখিনি আপোনালোকে প্ৰতিখন হেল্প ডেস্কৰ পৰা আপোনালোকে জানিব পাৰিব আৰু তেওঁলোকে গোটেই ডিটেইলছ দি দিছে আৰু প্ৰতিটো হেল্প ডেস্কত একোজনকৈ বিষয়ে তেওঁলোকে নিয়োগ কৰিছে সেই বিষয়জনে আপোনালোকক সহায় কৰিব আৰু এই ফোন নম্বৰসমূহ আপোনালোকে যিটো ডিপাৰ্টমেণ্ট পৰিছে আপোনালোকে নোট কৰি থব কিবা যদি অসুবিধা হয় আপোনালোকে ক'ত যাব লাগিব বা আপোনালোকৰ কাম কি হ'ব বা আপোনালোকে কিবা সমস্যাত পৰিছে নেকি এই গোটেই কথাখিনি আপোনালোকে ফোন কৰি প্ৰতিজন বিষয়ৰ পৰা আপোনালোকে জানিব পাৰিব মই পিডিএফটো ডেসক্ৰিপচন বক্সত দি দিছোঁ আপোনালোকে তাৰ পৰাই ধুনীয়াকৈ ডাউনলোড কৰি চাব পাৰে গোটেই কথাখিনি